চুক্তি সম্পাদিত হৈছিল আৰু অহা 2024 27 জানুৱাৰীত 4 বছৰ হ'বলৈ গৈ আছে আৰু নিখিল বড়ো ছাত্ৰ সন্থা যেহেতু চুক্তি স্বাক্ষৰকাৰী বা এই আন্দোলন এফচু গণতান্ত্ৰিকভাৱে আমি চলাই আহিছিলোঁ আৰু এনডিবি সশস্ত্ৰ সংগ্ৰাম চলাই আহিছিলোঁ ইউবিপিও গণতান্ত্ৰিকভাৱে তেওঁলোকে আন্দোলনত সামিল হৈছিল তো শান্তি চুক্তি যিবিলাক দফা সেই দফা আজি তাৰিখত ৰূপায়ণৰ কাম চলি আছে আমি ৰূপায়ণ হোৱা নাই বুলি আমি কোৱা নাই কিন্তু আমাৰ কথাটো হ'ল যে যি মূল দফাবিলাক ৰূপায়ণ হ'ব লাগিছিল ইয়াত 3.1 আৰু সাব ক্লজ 1 আৰু 3 ইয়াত লিখা আছে যে শোণিতপুৰ বিশ্বনাথত বড়ো অধ্যুষিত বুলি আমি স্পষ্ট কৰিছোঁ যিবিলাক ক্ৰিটিকেল আমি কোৱা নাই যিবিলাক অসম্ভৱ এইবিলাক কোৱা নাই যিবিলাক সম্ভৱ যিবিলাক মানে নৰ্মেল সেই বড়ো অধ্যুষিত গাঁওবিলাক সোমাই দিয়া যি কথা আছিল মুখ্যমন্ত্ৰী ডাঙৰীয়া 60টা পেকেজ ঘোষণা কৰিছিল 41টা গাঁওহে অন্তৰ্ভুক্ত হৈছে আৰু অধিক 600-700 গাঁও আমাৰ দাবীত আছে সেইখিনি কাৰ্যকৰী কৰিব লাগে অসম চৰকাৰ ভাৰত চৰকাৰক আমি দাবী জনাইছোঁ ইয়াৰ লগতে 60টা যি চিট বঢ়াই দিয়া যি কথা মানে এনহেন্সমেণ্ট ডিলিমিটেশ্যন কৰা যি কথা আছিল সেই কথাটো এতিয়ালৈকে আগবাঢ়া নাই আমি অসম চৰকাৰ ভাৰত চৰকাৰক আমি দাবী জনাইছোঁ 4.1 যি দফা আছিল ইয়াত এডমিনিষ্ট্ৰেটিভ এক্সিকিউটিভ আৰু লেজিসলেটিভ আৰু ফাইনেন্সিয়েল যি পাৱাৰ সেইটো বঢ়াই দিয়া কথা আছিল আৰু তাত মোৰ অটনমি কথা যি উল্লেখ আছিল ইয়াত মানে 8টা যি সাবজেক্ট সেই সাবজেক্ট এনেক্সাৰ 1ত যি আছে এইটো সোমাই দিব লাগে সেইখিনি কাম এতিয়ালৈকে সম্পন্ন হোৱা নাই কাম চলি আছে আমি চলা নাই বুলি কোৱা নাই কিন্তু কাম সম্পন্ন হোৱা নাই আমি বিচাৰিছোঁ যে অতি শীঘ্ৰে চুক্তিৰ দফাসমূহ ৰূপায়ণ হ'ব লাগে আৰু বড়োসকলে বিটিয়াৰবাসী ৰাইজে যি আকাংক্ষা আছিল সেইখিনি পূৰণ কৰাত চৰকাৰখনে দায়িত্ব সহকাৰে কাম কৰিব লাগে সেই কথাটো আমি কৈছোঁ 4.2 আৰ্টিকল 280 এই এমেণ্ডমেণ্টৰ কাম মানে 2019তে লোকসভাত পৰি আছে বা ভাৰতৰ পাৰ্লিমেণ্টত পৰি আছে এতিয়ালৈকে এইটো গৃহীত হোৱা নাই তো আগন্তুক 4 ডিচেম্বৰৰ পৰা পাৰ্লিমেণ্ট সেশ্যন উইণ্টাৰ সেশ্যন আৰম্ভ হ'ব আৰু এই যি উইণ্টাৰ সেশ্যন সেই উইণ্টাৰ সেশ্যনত আমি দাবী জনাইছোঁ যে বিটিআৰ শান্তি চুক্তি সকলো দফা সেই দফাসমূহ ৰূপায়ণ হ'ব লাগে কাৰ্বি আংলঙৰ ST হিলৰ বিষয় আৰু আন যিবিলাক বিষয় আছে পাৰ্লিমেণ্টত কেবিনেটত আনি পেলাই আলোচনাৰ মাজেদি সেইটো ভইচ ভোটত পাছ কৰিব লাগে সেইটোকে আমি আজি স্পষ্ট ভাষাৰে আমি দাবী জনাইছোঁ আৰু লগতে যিসকল মাৰ্টিয়াৰ পৰিয়ালে এক্স গ্ৰেচিয়া পাব লাগে আৰু যিসকলক কেছ উইথড্ৰ কৰিব লাগিছিল এই কেছ উইথড্ৰৰ কাম সম্পূৰ্ণ হোৱা নাই কিছু সংখ্যক হৈছে মাৰ্টিয়াৰ পৰিয়ালক পইচা দিয়া কিছু সংখ্যক হৈছে সম্পূৰ্ণ হোৱা নাই আৰু ইয়াৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাই আজি স্পষ্ট ভাষাৰে আমি দাবী জনাইছোঁ আৰু অহা 30 তাৰিখে ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত নিখিল বড়ো ছাত্ৰ সন্থা আন সংগঠনৰ লগত এটা জইণ্ট মনিটৰিং কমিটি এটা মিটিং হ'ব সেই মিটিঙত আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা এই সকলো বিষয়বস্তু আমি উপস্থাপন কৰিম ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ নামত যি পেকেজ ঘোষণা কৰা হৈছিল ইয়াত যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান এইটো কৰিব লাগিছিল সেইখিনি এতিয়ালৈকে ফাউণ্ডেশ্যনলে কৰা আমি দেখা নাই তো অসম চৰকাৰ ভাৰত চৰকাৰক আমি দাবী জনাইছোঁ অতি শীঘ্ৰে এই কামবিলাক সম্পন্ন কৰিব লাগে আৰু জেলত থকা যিখিনি আমাৰ প্ৰাক্তন NDB সদস্যসকল তেওঁলোকক জেলৰ পৰা মুকলাই দিয়া কাম সেই কামটো অসম চৰকাৰ আৰু ভাৰত চৰকাৰে ৰাজনৈতিক এটা উইল তেওঁলোকে পদক্ষেপ ল'ব লাগে বুলি আমি আজি সেই প্ৰেছ মিটৰ যোগেদি অসমবাসী আৰু ভাৰত চৰকাৰ অসম চৰকাৰক আমি আহ্বান জনাইছোঁ আৰু সকলোকে সেই কামটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত চৰকাৰখনে যাতে হেমাহি নকৰে যাতে লেহেমীয়া নকৰে আমি স্পষ্ট ভাষাৰে আজি আমি দাবী আৰু আহ্বান জনাইছোঁ অন্যথা নিখিল বড়ো ছাত্ৰ সন্থাই আমি সকলো প্ৰকাৰে আমি কৈ আছোঁ যে আমি যদি সময়ত চুক্তি ৰূপায়ণ নহয় সময়মতে যদি আমাৰ অধিকাৰ আকাংক্ষা যদি সম্পূৰ্ণ নহয় আমি গণতান্ত্ৰিক আন্দোলনত আমি নামিবলৈ বাধ্য হ'ম এই কথা আমি স্পষ্ট ভাষাৰে আমি কৈছোঁ নিখিল বড়ো ছাত্ৰ সন্থা কেন্দ্ৰীয় কাৰ্যালয় বডোফা হাউচত আজি পুনৰ আমি বড়োলেণ্ড বিশ্ববিদ্যালয় যি উপাচাৰ্য অপসাৰণৰ যি প্ৰসংগ এইটো পুনৰ উত্থাপন কৰিছোঁ আৰু যোৱা 20 অক্টোবৰ তাৰিখে নিখিল বড়ো ছাত্ৰ সন্থা বড়ো সাহিত্য সভা বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আৰু মহামান্য অসমৰ ৰাজ্যপাল গোলাপ চন্দ কাটাৰিয়াৰ মাজত যি এটা ত্ৰিপাক্ষিক আলোচনা হৈছিল আৰু এই আলোচনাত ৰাজভৱনত ৰাজ্যপাল ডাঙৰীয়াই আমাক প্ৰতিশ্ৰুতি দিছিল আৰু এই প্ৰতিশ্ৰুতি মতে
তেওঁ আমাক আহ্বান জনাইছিল যে 9, 10, 11 এই 3টা দিনত নৱেম্বৰ মাহত নাক যি ইনস্পেকশ্যন বা ভিজিট আহিব তেওঁলোকে নাকৰ ভিজিট কৰাৰ পিছতে 16 নৱেম্বৰৰ তেওঁ সিদ্ধান্ত ল'ব যে প্ৰফেচাৰ লাইছাম লাড্ডু সিং দুৰাচাৰী আৰু কলংকিত দুৰ্নীতিত অভিযুক্ত লাড্ডু সিঙক অপসাৰণ কৰা হ'ব। কিন্তু আজি 20 অক্টোবৰৰ পৰা 9, 10, 11 নৱেম্বৰ উকলি গ'ল, নাক আহি গুচি গ'ল, নাকৰ ৰিজাল্ট আহিল, বড়োলেণ্ড বিশ্ববিদ্যালয় বি গ্ৰেড পাইছে, আমি ৱেলকাম জনাইছোঁ। কিন্তু আজি তাৰিখত আজি 28 নৱেম্বৰ হৈছে আৰু আজিলৈকে ৰাজ্যপাল ডাঙৰীয়াই নিজৰ প্ৰতিশ্ৰুতি পালন কৰা নাই। আৰু ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই পুনৰ আমি ৰাজ্যপাল ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, আমি দাবী জনাইছোঁ যে আপোনাৰ যি কমিটমেণ্ট, আপোনাৰ যি প্ৰতিশ্ৰুতি আছিল এইটো আপুনি পালন কৰক। আৰু যোৱা 20 তাৰিখে যি আলোচনা আছিল এইটো আমি বিফল হোৱা বুলি আজি আমি ঘোষণা কৰিছোঁ। আৰু ইয়াৰ কাৰণে দুৰ্নীতিত অভিযুক্ত আৰু ডাইৰেক্টৰ অফ এণ্টি কৰাপশ্যন CM ভিজিলেন্সৰ দ্বাৰা অভিযুক্ত এইগৰাকী উপাচাৰ্য দুৰাচাৰী লাইছাম লাড্ডু সিঙক অপসাৰণৰ কাৰণে আমি পুনৰবাৰ গণতান্ত্ৰিক তীব্ৰ আন্দোলনত আমি নামিবলৈ আমি বাধ্য হ'ম। আৰু ইয়াৰ কাৰণে অহা 4 ডিচেম্বৰৰ পৰা আমি সময় দিছোঁ, অহা 4 ডিচেম্বৰৰ পৰা আমি ধাৰাবাহিক আন্দোলন আমি ঘোষণা কৰিছোঁ। আৰু এই ধাৰাবাহিক আন্দোলনৰ প্ৰথমটো আন্দোলন হ'ব ছাত্ৰ ছাত্ৰীৰ সত্যাগ্ৰহ, ষ্টুডেণ্ট সত্যাগ্ৰহ। 6 ঘণ্টীয়া 4 ডিচেম্বৰত ষ্টুডেণ্ট সত্যাগ্ৰহ হ'ব। আৰু ইয়াত মূলতঃ 30টা BTRত ছাত্ৰ সংগঠন, জাতীয় সংগঠন তেওঁলোকে আমাক সমৰ্থন জনাব। বিশ্ববিদ্যালয়ৰ তালাবন্ধ আমি ঘোষণা কৰিছোঁ। 6 ডিচেম্বৰত জিলা হেডকোৱাৰ্টাৰ, 5টা জিলা হেডকোৱাৰ্টাৰত ৰেলী আৰু ইফিজি বাৰ্ণিং, উপাচাৰ্যগৰাকী ইফিজি বাৰ্ণিং কৰিম, আমি ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত ৰেলী কৰিম। 7 ডিচেম্বৰত আমি ঘোষণা কৰিছোঁ নন কপাৰেশ্যন আমি এটা পন্থা ল'বৰ কাৰণে প্ৰিন্সিপাল, কলেজৰ প্ৰিন্সিপালসকলৰ লগত, ইউনিভাৰ্চিটি HOD সকলৰ লগত আৰু ইউনিভাৰ্চিটি আন যিখিনি বিষয়ববী আছে তেওঁলোকৰ লগত আমি মিলিত হ'ম। আৰু 8 তাৰিখে আমি পুনৰ বিশ্ববিদ্যালয় আৰু আমাৰ মহাবিদ্যালয় যিবিলাক এফিলিয়েটেড কলেজ আছে, ইউনিয়ন বডি আৰু আন ছাত্ৰ সংগঠনৰ লগত আমি মিলিত হ'ম। আমি নন কপাৰেশ্যন আমি ঘোষণা কৰিছোঁ। আৰু ইয়াৰ লগতে 9 তাৰিখে পুনৰ আমি বিশ্ববিদ্যালয়ত হিউমেন চেইন বিশ্ববিদ্যালয় ঘেৰাও আমি কাৰ্যসূচী ল'ম। আৰু ইয়াৰ পিছত যদি এই ধাৰাবাহিক আন্দোলনৰ পিছতো যদি ৰাজ্যপাল ডাঙৰীয়াই সিদ্ধান্ত নলয়, অহা 15 ডিচেম্বৰত আমি ৰাজভৱন চলোৱা আমি কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। এতিয়াও আমি দৃঢ় বিশ্বাসী যে ৰাজ্যপাল ডাঙৰীয়াই পদক্ষেপ ল'ব। কিন্তু যিহেতু 20 অক্টোবৰত যি আলোচনা, সেই আলোচনাটো আমি বিফল হোৱা বুলি ঘোষণা কৰিছোঁ। ইয়াৰ কাৰণে কৰিবলৈ বাধ্য হৈছোঁ যে তেওঁ আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে নাক যোৱাৰ পিছতে উপাচাৰ্যগৰাকী অপসাৰণ কৰা হ'ব। আৰু 16 তাৰিখ তেওঁ সময়সীমা নিজে বান্ধি দিছিল। এবাৰ নহয়, দুবাৰ নহয়, তেওঁ 10-12লৈকে আমাক সেই সভাখনত বাৰম্বাৰ তেওঁৱে নিজে মানে স্বীকাৰোক্তি কৰিছে যে তেওঁক আমি অপসাৰণ কৰিমেই। কিন্তু আজি পৰ্যন্ত লাইছাম লাড্ডু সিং যিগৰাকী বেল লৈ পেলাই অভিযুক্ত, যি দুৰ্নীতিত অভিযুক্ত এইগৰাকী ব্যক্তিয়ে বেলত থাকি বড়োলেণ্ড বিশ্ববিদ্যালয় প্ৰেষ্টিজিয়াছ এটা ইনষ্টিটিউশ্যনত তেওঁ এতিয়াও অধিষ্ঠিত হৈ আছে। আমি লাজ পাইছোঁ, আমাৰ লাজ লাগিছে। আৰু ইয়াৰ কাৰণে সেই কথাটো আমি ক'বলৈ বাধ্য হৈছোঁ, শেষ বিন্দু থকালৈকে আমি সেই বিশ্ববিদ্যালয়ত দুৰ্নীতিত অভিযুক্ত লাইছাম লাড্ডু সিঙক আমি অপসাৰণ কৰাৰ কাৰণে আমি যুঁজ দি যাম। আমি কোনো কাৰণত আপোচ নকৰোঁ। আৰু মহামান্য ৰাজ্যপাল ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে এই BTRত থকা আমাৰ অসমত এই পশ্চিমত থকা আটাইতকৈ উচ্চস্তৰীয় যি বিশ্ববিদ্যালয়, সেই বিশ্ববিদ্যালয়ৰ মানে ভৱিষ্যত আৰু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে আপুনি গাৰ্জেন, যি অভিভাৱকৰ যি দায়িত্ব, সেইটো আপুনি পালন কৰক, তাকে আমি দাবী জনাইছোঁ আৰু আহ্বান জনাইছোঁ। কথা স্পষ্ট। আৰু ইয়াৰ যোগেদি আমাৰ ভাৰতত বা অসমত বা আমাৰ BTRত এই যি CA দ্বাৰা ইয়াত জনগাঁথনিৰ কথাই হওক, ভৌগোলিক সীমাৰ কথাই হওক, ইয়াত সামাজিক দৃষ্টিভংগীতেই হওক বা অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে ইয়াত প্ৰভাৱ পৰিব। আৰু কোনো কাৰণত আমি আমাৰ দেশৰ নাগৰিকক সুৰক্ষা প্ৰদান কৰাটো আমি প্ৰথম বুলি আমি ভাবোঁ। দেশৰ নাগৰিকৰ ভৱিষ্যত চিন্তা কৰাটো আমি প্ৰথম বুলি ভাবোঁ।
আৰু বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক আমাৰ দেশৰ যিবিলাক নাগৰিক আছে 135 কোটি এই নাগৰিকৰ ভৱিষ্যতৰ কথা চৰকাৰখনে প্ৰথম চিন্তা কৰিব লাগে আৰু CA আনি পেলাই আমাৰ যি সুৰক্ষিত ভৱিষ্যত এইটো এন্ধাৰত লৈ যাব নালাগে আৰু এই সুৰক্ষিত ভৱিষ্যত ধ্বংস কৰা কামত কোনো যাতে চৰকাৰে যাতে কাম নকৰে আৰু ইয়াৰ কাৰণে আমি সমৰ্থন নকৰো আৰু এই কথাটো এতিয়া উল্লেখ হৈছে যে ইয়াৰ অধিনিয়ম বা ইয়াৰ যিখিনি গাইডলাইন এইবিলাক মানে প্ৰস্তুত হ'ব আৰু এইটো লাগু কৰা হ'ব এই CA লাগুৰ যোগেদি আমাৰ অঞ্চলত সকলো দিশত প্ৰভাৱ পৰিব আৰু ই আমাক ভৱিষ্যতক এটা মানে ধ্বংসমুখলৈ ঠেলি দিব সেইটোৱে আমি উদ্বেগ প্ৰকাশ কৰিছো ধন্যবাদ আমি গণতান্ত্ৰিক সংগঠন এপছুৰ যি শক্তি আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ যি দৃষ্টিভংগীটো স্পষ্ট আৰু অসমত বিভিন্ন সমস্যা আহিছে বিভিন্ন সমস্যা গৈছে বিভিন্ন প্ৰত্যাহ্বান আহিছে এই প্ৰত্যাহ্বানবিলাক আমি নেওচি গৈছো আৰু আজিৰ তাৰিখত নিখিল বড়ো ছাত্ৰ সন্থা আমি স্পষ্টভাৱে ঘোষণা কৰিছো যে এই বিশ্ববিদ্যালয়খনৰ ভৱিষ্যত সুৰক্ষিত স্বাৰ্থত আৰু এই বিশ্ববিদ্যালয়খন বচোৱাৰ স্বাৰ্থত ছাত্ৰ ছাত্ৰীৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত যিকোনো পন্থালৈকে আমি যাবলৈ আমি বাধ্য হ'ম গণতান্ত্ৰিক শান্তিপূৰ্ণ জংগী আন্দোলন হ'ব আৰু অসম চৰকাৰ অসমৰ মহামান্য ৰাজ্যপাল ডাঙৰীয়াই এইটো বুজা উচিত এইটো জানা উচিত যে আমি কোন পন্থালৈকে আমি যাব পাৰোঁ আৰু ইয়াৰ কাৰণে আমি খুব ধৈৰ্য সহকাৰে খুব আশাৰে আমি বাট চাইছিলোঁ আৰু বাট চাই আছোঁ এতিয়াও যে মহামান্য ৰাজ্যপাল ডাঙৰীয়া অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত দৃঢ় পদক্ষেপ ল'ব আৰু বলিষ্ঠ পদক্ষেপ ল'ব অন্যথা 4 ডিচেম্বৰৰ পৰা 9 ডিচেম্বৰলৈকে বিশ্ববিদ্যালয় প্ৰাংগণ আৰু ৰাজভৱন চলো 15 তাৰিখে যি আমি ধাৰাবাহিক আন্দোলন ঘোষণা কৰিছোঁ ইয়াৰ মুখামুখি হ'বৰ কাৰণে বিশ্ববিদ্যালয় উপাচাৰ্যগৰাকী ৰেডি হৈ থাকক আৰু ৰাজভৱনো ৰেডি হৈ থাকক বুলি আমি আজি দাবী আৰু আহ্বান জনাইছোঁ আমি এইটো স্পষ্ট কৈ দিছোঁ